Hey guys, welcome back to our YouTube channel. So সকলোতকৈ প্ৰথমতে আমাৰ সকলো ভিউৱাৰ্ছলৈ শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু আজি আমি মানে চেষ্টা কৰিছোঁ আমাৰ এই নলবাৰী জিলাৰ বিশেষ কিছুমান দুৰ্গা পূজা দেখুৱাবলৈ। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব আৰু আমি মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, আমাৰ কিবা এটা প্ৰব্লেম হৈছিল। সো আজিৰ পৰা আপোনালোকে আমাৰ ব্লগছবোৰ পাই থাকিব। যদি আপোনালোকে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে বহুতে আমাৰ ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইবটো কৰিবলৈ পাহৰি যায়। প্লিজ গাইজ পাহৰি নাযাব, ছাবস্ক্ৰাইবটো টিপি কিনে কাষত থকা ঘণ্টা বাটনটো অল কৰি দিয়ক, যাতে আমি কিবা ভিডিঅ' আপলোড দিলে সকলোতকৈ প্ৰথমতে আপোনালোকে পাব পাৰে। চ' বলক আমাৰ ফাৰ্ষ্ট পূজাৰ লোকেশ্যনত আপোনালোকক লগ পাই আছোঁ, বলক আহক। চ' গাইজ ফাইনেলি আহি পালোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যন হৰি মন্দিৰ। বলক চ' এতিয়া আমাৰ এই হৰি মন্দিৰত কেনেধৰণৰ পূজা চলি আছে আপোনালোকক দেখুৱাওঁ, বলক ভিতৰলৈ। আহক বলক বলক। ভিতৰলৈ আহিয়ে ফুচকাৰ দোকান পালোঁ বা এই যাবৰ টাইমত খাব লাগিব। খাম দে নিশ্চয়, ফুচকা মস্ত ভাল পাওঁ আৰু এইবিলাক কুলফি চুলফি দোকান চব খাম। নতুন সাজে সেজেছে আকাশ, এয়া পূজা স্থল পালোঁ হৰি মন্দিৰৰ। আপোনালোকে আমি যিমান কেইখন পূজা দেখুৱাম আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ কোনখন পূজা চাই সকলোতকৈ ভাল লাগিছে। সাজানো বরণডালা, আকাশে মেঘের ভেলা, চলছে ধুনুচি নাচ, আসরার ঘন্টা বাজে, এলো মানুষ সাজে, আকাশে পূজার গন্ধ। গাইজ অলপ মন্দিৰৰ ওপৰত যাওঁ, ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাইছোঁ ৰ'ব। এইটো গাইজ মন্দিৰৰ ওপৰত আহিলোঁ আমি। ওপৰৰ পৰা চাওক নলবাৰী হৰি মন্দিৰৰ দুৰ্গা পূজাৰ ভিউ ধুনীয়া লাগিছে। আৰু এইটো বিষ্ণু মন্দিৰ আৰু ইয়াত জাননী দিয়া আছে, আপোনালোকে পজ কৰি পঢ়ি ল'ব যে ইয়াত প্ৰতি বৃহস্পতিবাৰে বোলে কিবা মিঠা ভোগ দিয়া হয়। সকলো ৰাইজক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে, আপোনালোকে আহিব ইয়াত মিঠা ভোগ খাবলৈ। এয়াই আমাৰ মৰম নলবাৰী মানে হৰি মন্দিৰ। গাইজ আপোনালোকক পূজা দেখুৱালোঁ, এতিয়া অলপ দোকান পোহৰ চাওঁ কি কি দোকান আছে, এইবোৰ ঘূৰাও আহক, তলত যাওঁ অলপ। এয়া ফাৰ্ষ্ট দোকানে জিলাপি দিয়া আৰম্ভ, জিলাপি বহুত দোকান আছে জিলাপিৰ। জিলাপি মিঠাই যি লাগে চব পাই যাব, আহিছে পুৰা হাই মেখা দোকান। দোকান কিন্তু বহুত আছে, তো লক্ষ্য কৰিছোঁ। আৰু সনা গনা আইচক্ৰীম, বৰফ, কুলফি, পপকৰ্ণ চব পাব। গাড়ী চাৰি ফটো যি লাগে চব পাই যাব। ইয়াত ভগৱানৰ ফটো চব মানে কিছু কিছু বস্তু পাব আৰু যি লাগে মানে দোকান আছে আৰু বহুত আছে দোকান। আৰু এটা খেলা বস্তু চাই থকা কাগজত আসছে বছর আবার হবে এক সুরে সুর মিলিয়ে, ও ভালোবাসার আলিঙ্গনে। আৰু এই বিষ্ণু মন্দিৰৰ কাষতে আছে আমাৰ এই ফুচকাৰ দোকানৰ কাষতে আছে এইটো শিৱ মন্দিৰ আৰু ইয়াৰ কাষতে আছে এটা হনুমান মন্দিৰ। হনুমান মন্দিৰটো দেখাইছোঁ, এইটোৱে হ'ল হনুমান মন্দিৰ। পূজা প্ৰাৰ্থনা হৈ গ'ল। এতিয়া আমি নেক্সট লোকেশ্যন যাই আছোঁ, চাই থকা পুৰা ভিডিঅ'ত নেক্সট দুৰ্গা পূজা দেখুৱাই আছোঁ আপোনালোকক। ইয়াত কিন্তু ধুনীয়াকৈ ক'ভিড নীতি নিয়ম আৰু সামাজিক দূৰত্ব মানি চলা হৈছে। চ' ইয়াৰ পৰা যাওঁ, বাই বাই হৰি মন্দিৰ। গাইজ ফাইনেলি আমি আহি পালোঁ এইবাৰ আমাৰ দ্বিতীয় লোকেশ্যন গৰ্দনৰ দুৰ্গা মন্দিৰ। চাওঁ আমাৰ পিছফালে এয়া আপোনালোকক দেখুৱাইছোঁ বেক কেমেৰাৰে। আজ সবার
জ্বলাইছে চাকি আৰু এইবোৰ দোকান এইবোৰ ভাজা অলপ ওপৰলৈ যাওঁ আহকচোন বলক চেণ্ডেল কৈ চেণ্ডেল চাওক এই নলবাৰীৰ দৃশ্য এই গৰ্দন পুৰাই পূজা তো গাইছ এইবাৰ আমি আহি পালোঁ আমাৰ নেক্সট লোকেশ্যন খাজৰা দুৰ্গা মন্দিৰ বলক এতিয়া আমি ভিতৰলৈ যাওঁ বলক ইয়াতো ধুনীয়াকৈ সোমোৱাৰ আগতে হাতত চেনিটাইজ আৰু মুখত মাস্ক মাৰি প্ৰৱেশ কৰিব দিছে এইটো এটা ভাল কোন পর সজন নব সাজে উঠে সাজিয়ে আকাশ নীলে মেঘের ভেলা আনন্দ হয়ে ভাসে শিউলি সুরভি মিশে যায় উৎসব উচ্ছ্বাসে সো গাইজ আমাৰ এই নেক্সট লোকেশ্যন আহি পালোঁ আমাৰ এই বৰনদী এইটো পিছফালে আমাৰ মন্দিৰ আছে এই ইয়াত মানে সিমান ডাঙৰ পূজা নহয় তথাপিতো মানে এই মন্দিৰটোৰ লগত বহুত হিষ্ট্ৰী মানে জড়িত হৈছে বহুত পুৰণি কথা ইয়াত মানে এটা সময়ত মানুহ নৰবলি দিয়া হৈছিল আৰু সেই মানুহবোৰ বলি দিয়ে ইয়াত এটা পুখুৰী আছে তাত পেলাই দিয়া হৈছিল সো গাইজ ইয়াত এটা ঐতিহাসিক পুখুৰী আছে এই পুখুৰীটো আপোনালোকক দেখুৱাই আছোঁ ইয়াত মানে বহুত পুৰণা কথা এই পুখুৰীটোৰ লগত জড়িত হৈছে এই পুখুৰীটো ৰ'ব বেক কেমেৰাৰে দেখুৱাইছোঁ ৰ'ব এই পুখুৰীটোৰ লগতে বহুত মানে ইতিহাস জড়িত হৈছে ইয়াৰ আমি মন্দিৰটো দেখুওৱা নাই বাৰু কাৰণ ইয়াত সিমান ডাঙৰ পূজা হোৱা নাই আৰু এই পুখুৰীতে বহুত ডাঙৰ মাছ আছে এই দেখা পাইছে কিজানি গাইজ মানে আমি পুৱাই ওলাইছিলোঁ আপোনালোক দুৰ্গা পূজা দেখুৱাবলৈ এতিয়া বৰ্তমান ৰাতিয়ে হৈ প্ৰায় আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোক দেখুৱাইছোঁ মানে আৰু বহুকেইখন দুৰ্গা পূজা আছে আপোনালোকক দেখুওৱা নাই কাৰণ আমি মানে সিমান চাই ভাল পোৱা নাই আৰু আপোনালোকেও হয়তো ভাল নাপাব সেইবাবে আমি মানে যিকেইখন সম্ভৱ সেইকেইখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি এতিয়া বৰ্তমান আছোঁ আমি বৰনদী এইটো লোকেশ্যনত এই পূজাখন চাওঁ কেনে হৈছে বাৰু আহকচোন ভিতৰলৈ যাওঁ চাই থাকক বলক মন্দিৰবোৰত মানে প্ৰায় মানুহ নাহে আৰু যিহেতু আমি পুৱাই আহিছিলোঁ আৰু এতিয়া প্ৰায় গধূলি হৈছে চ' সিমান মানুহ নাই এতিয়াহে আৰু লাহে লাহে মানুহবোৰ আহি থাকিব চ' আপোনালোকে সিমান মানুহ দেখা নাপায় গর্ব বাংলা উৎসব গর্ব বাংলা ইয়াতো চাওক গাইজ ধুনীয়াকৈ লিখা আছে মন্দিৰৰ চৌহদত ভিৰ কৰিব হাক দিছে আৰু সামাজিক দূৰত্ব বজাই ৰাখিব দিছে তো গাইজ এতিয়া হোটেলত যাই কিবা এটা খাই লওঁ আৰু তাৰপিছত ডাইৰেক্ট ঘৰলৈ যাব লাগিব মানে পুৱাৰ পৰা বহুত কষ্ট হৈছে আৰু আপোনালোকে কমেণ্টত জনাব নাপাহৰিব যে আপোনালোকৰ কোনখন পূজা চাই সকলোতকৈ ভাল লাগিল বাই গাইজ বাই চি ইউ